Hello viewers, welcome back my channel. Assamese যোনটো ল্যাঙ্গুৱেজ DLED এন্ট্ৰি টেষ্টৰ বাবে সেইখিনি মই অলমোস্ট বস্তুখিনি বনাই আছো কভাৰ আপ হৈছেও কিছুমান দিছো মই একবাৰ দেখাই লও আপোনালোকে চাই ল'ব মোৰ এই প্লেলিষ্টটো আছে তাতে গোটেইখিনি পাই যাব মানে মই যোনটো DLED এন্ট্ৰি টেষ্টৰ সিলেবাস সেইখিনি গোটেইখিনি দিছো আপোনালোকে বেলেগত যাব নালাগে সিলেবাসটো চালে পাই যাব মই এবাৰ দেখাই আছো চাই লওক একবাৰ তো গাইজ দেখিছেনে এইখিনি বস্তু আমাৰ সিলেবাসখন মই উলিয়াই লৈছো এইখিনি নহয় এইখিনি সোশ্যাল সায়েন্স এইখিনি বিষয় মই আপোনালোকক ক্লাছ দিয়া নাই এইখিনি আপোনালোকে নিজে পঢ়িব পাৰিব মই কৈছো কেনেকৈ কি পঢ়িব লাগে আগতে এইখিনি ল্যাঙ্গুৱেজৰ মই এইখিনি দিছো এপ্লিকেশন ইডিয়ম ফ্ৰেজ মানে হেদিনা কৈছো নহয় কি আছিল তাৰ পিছত স্কিল অফ ল্যাঙ্গুৱেজ কথন পঠন লিখন এইবিলাক তাৰপিছত মেথড অফ গ্ৰামাটিক্যাল মেথড নৰ্মেলাইজেশ্যন মেথড তাৰপিছত আজি হোম টাং ল্যাঙ্গুৱেজ মাদাৰ টাং সেইখিনি দিছো সাফিক্স প্ৰিফিক্স উপসৰ্গ অনুসৰ্গ সেইখিনি দিছো তাৰপিছত দিছো তাৰপিছত দিয়া নাই বাৰু মই জেন্ডাৰটো বনাই আছো আৰু যোনটো সন্ধি হেতু মই বনাম তাৰপিছত থাকিব আপোনালোকৰ ভাৰ্ব সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ সেইখিনি মই দি আছো তাৰপিছত ৰিডিং কম্প্ৰিহেনশন টেক্সট মানে গদ্যাংশ সেইখিনি মই দি আছো নট্যবিধি সত্যবিধি সেইখিনি মই ডেসক্ৰাইবলি দি আছো এনে মই শৰ্ট ভিডিও দিয়া গৈছে তথাপিও মই ডেসক্ৰিপ্ট দিয়াৰ চেষ্টা কৰি আছো আপোনালোকে এইখিনি বস্তু এই দুদিনৰ ভিতৰত পাই যাব আপোনালোকে যেহেতু পৰীক্ষাৰ কাৰণে আৰু কেইদিনমান থাকিব ধুনীয়াকৈ ৰিভাইজ কৰিব পাৰিব আৰু অসমীয়াত নাম্বাৰটো যাতে আপোনালোকে বেছি কাটা নিখেদায় ঠিক আছে এটো মোৰ চেনেলৰ প্লেলিষ্টতে পাব গোটেইখিনি বস্তু বেদান্ত কলিতা বুলি আপোনালোকে সাৰ্চ কৰিব ইউটিউবত তেতিয়া হলে মোৰ চেনেল ভিডিওটো যদি চাইও দিছে তেতিয়া হলে চেনেলটো প্লেলিষ্টটো ভিজিট কৰিলে বস্তুখিনি গম পাব ঠিক আছে যদি এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে ধন্যবাদ